হেৰি কৰিব এই কি কয় ট্ৰেফিক বহুত কমাই দিব। নমস্কাৰ, বৰ্তমান গুৱাহাটীতে আছোঁ। গুৱাহাটীত এখন নতুন ফ্লাইঅভাৰ হৈছে। এই ফ্লাইঅভাৰখন ধুনীয়াকৈ সজাই থোৱা আছে। সেই ফ্লাইঅভাৰৰ ফালে আমি আজি গৈছিলোঁ। লগত আছিল নিহাৰ, চিত্ৰলেখা আৰু বিজয়। মই নিহাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম সেই ফ্লাইঅভাৰখনৰ নাম কি আৰু ফ্লাইঅভাৰখনৰ বিশেষত্ব কি। আচলতে এখন ফ্লাইঅভাৰ দিছপুৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰ। আচলতে তাত জেগাটোৰ নাম ছুপাৰ মাৰ্কেট। আপোনাৰ GNRC যিখন মানে পুৰণা হস্পিটেল আছে সেইখিনিতে আছে ছুপাৰ মাৰ্কেট, আৰু সিফালে ছেক্ৰেটেৰিয়েট, আৰু এইফালে আহি পেলাই লাষ্ট গেট হৈ এইফালে আপোনাৰ টাৰ্ণিংটো লৈয়ে আপোনাৰ বশিষ্ঠ ৰোডত যাব পাৰি। চ' গুৱাহাটীৰ যিটো যান জঁট ট্ৰাফিক ভালেমান আজিকালি সময় লাগে এফালৰ পৰা গুৱাহাটীৰ, আপুনি কোনো নিৰ্দিষ্ট সময় দিব ক'ব নোৱাৰে যে ইমান সময়ত আমি পামগৈ। চ' মই ভাবোঁ সেই সমস্যাটো সমাধান কৰিব এই ফ্লাইঅভাৰখন, আৰু ফ্লাইঅভাৰখনে যথেষ্ট আকৰ্ষণীয় হৈছে। আৰু মই জনাত বহুত কম সময়ৰ ভিতৰতে ফ্লাইঅভাৰখন মানে নিৰ্মাণ কৰা হৈছে, আৰু ভাল লাগিছে, যথেষ্ট ভাল লাগিছে, বহুত শুৱনি ধুনীয়া। এখন অসমীয়া ঠিকাদাৰ অনিল দাস দেই। আচলতে ছ'চিয়েল মিডিয়াতো দেখি আছিলোঁ আৰু আপোনাৰ বহুতৰ মুখত শুনি আছিলোঁ ফ্লাইঅভাৰখনৰ সৌন্দৰ্যৰ কথা, আৰু বহুত ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে বুলি শুনিছিলোঁ। তথাপিও যোৱা হোৱা নাছিলে, ব্যস্ত আছিলোঁ কাৰণে। তথাপিও আজি তেজপুৰৰ পৰা মোৰ ভণ্টি আহিলে, মামাৰ ছোৱালী চিত্ৰলেখা। তো আমি ছাৰ্ভেলৈ গ'লোঁ। প্ৰথমতে বিজয় আহিলে আৰু ইফালে গৌতম আহিলে। আমি তাতে ছাৰ্ভেত আমি ষ্টিম ম'ম' খালোঁ। মই আজি প্ৰথম খাইছোঁ আচলতে ষ্টিম চিকেন ম'ম', কেনেকুৱা লাগে। তাৰপিছত মটকা চাহ খালোঁ। ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। আপোনাৰ ছাৰ্ভে জিলমিল পথৰ ওচৰত। মইতো এক প্লেটত মোৰ নহয়, 2 প্লেট খাওঁৱেই। তেনেকৈ আজি নাখাওঁ, দামটো অলপ বেছি। তাৰপিছত আমি ৰুমলৈ বুলি আহিছিলোঁ। তেনেকুৱাতে আকৌ মনত পৰিলে ফ্লাইঅভাৰখন চোৱাই হোৱা নাই। চ' আমি আকৌ উভতি গ'লোঁ, আমি গোটেইকেইটা উভতি গ'লোঁ একদম ঘূৰি ছেক্ৰেটেৰিয়েটৰ হৈ মানে এনেকৈ যাওঁতে এফালেদি গৈ ছেক্ৰেটেৰিয়েট ঘূৰি আকৌ ফ্লাইঅভাৰৰ ওপৰত উঠিলোঁ। যথেষ্ট ভিৰ ক'ব লাগিব, আৰু বহুত মানুহ আহিছে আজি। তাতে চেলফি উঠিছে, গাড়ীবোৰ ৰখাইছে, অলপ যান জঁটো হৈছে। পুলিচৰ মানুহ আছে, CRP মানুহ আছে। মাজে মাজে সিহঁতে মানে দাবী ধমকি দিয়া নাই, বা ৰিকুৱেষ্ট কৰিছে আপোনালোকে যাওক, গাড়ী জাম লাগিছে। সেইটো আৰু হ'বই, আৰু এনেকুৱা প্ৰথম 2 দিনমান হ'ব, কনচিডাৰ কৰিব। পিছত হয়তো এনেকৈ আৰু চেলফি উঠিবলৈ সুবিধা নাপাব। আৰু এটা ভাল, ইয়াত আমাৰ শিল্পী নীলিম মহন্তই বহুতখিনি ধুনীয়া আঁকিছে, তেওঁৰ গ্ৰুপটোৱে। ভাল লাগিলে। ভাৰতৰ প্ৰায়বিলাক ৰাজ্যৰ যিখিনি প্ৰতীকী, যিখিনি মানে লোক সংস্কৃতি আছে, তাক প্ৰতিফলিত কৰি বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ছবি আঁকিছে। চকুত পৰাকৈ দেখিলোঁ কেৰেলা, তাৰপিছত লক্ষদ্বীপৰ আমাৰ যিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপপুঞ্জ, আমাৰ লক্ষদ্বীপৰ যিখিনি মানে মাছমৰীয়াসকলৰ যিটো কালচাৰ আছে, ফিছ ফকখিনিৰ, সেইটো তাত ফুটি উঠিছে। তাৰপিছত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, আমাৰ থলুৱা বাদ্য, বিশেষকৈ ভণ্টিক লৈ গৈছিলোঁ, তাই ফটো উঠাৰ চখ, তাই 2খনমান ফটো উঠিলে। আজিৰ দিনটো খুবেই ভাল লাগিল। আমি যথেষ্ট ফূৰ্তি কৰিলোঁ। মটকা চাহ প্ৰথমবাৰৰ কাৰণে মই খালোঁ। হাঁহিবলগীয়া কথা যে মটকা চাহ খাই পোৱা নাই বুলি ক'লে, কিন্তু নাপাব পাৰোঁ, আমি গাঁৱলীয়া ল'ৰা। তাৰপিছত সেই ফ্লাইঅভাৰলৈ যোৱাৰ পাছত আমি যিটো পৰিৱেশ উপভোগ কৰিলোঁ, সেই পৰিৱেশটো খুবেই ভাল লাগিল। নিহাৰে আপোনালোকক যথেষ্ট ভালদৰে বুজাই দিলে যে ফ্লাইঅভাৰখনত আমি কেনেকৈ যোৱা হৈছিল, আৰু ফ্লাইঅভাৰখন যথেষ্ট ধুনীয়া লাইটেৰে সজাই থোৱা হৈছে। আৰু ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আনিম আগন্তুক সময়ত ব্লগ হিচাপে। যথেষ্ট মেমৰেবল দীপাৱলী হৈছে এবাৰ নিহাৰৰ কাৰণে। কাৰণটো কি সেইটো আগন্তুক ভিডিঅ'ত জনাম। ধামাকা হৈছে নহয় জানো? যথেষ্ট ধামাকা। সেই ধামাকাটো চাবলৈ আপোনালোকে এই চেনেলটোৰ যোগেদি পাব।